কি কৰোঁ দুখীয়া মানুহৰ চাই থাকক। দুখীয়া মানুহৰ জীৱন। হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ ভালেই আছে। মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি ভাবিলোঁ ভিডিঅ' এটা কৰোঁ, দেখুৱাওঁ আপোনালোকক ৰাতিপুৱা পৰিৱেশটো। মই যিহেতু ঘৰত নাই, বাহঁতৰ ঘৰত আছোঁহি। কালি আহিলোঁ। এতিয়া ৰাতিপুৱা শুই উঠি পেলাই আমি ফিচাৰীত মূৰ ধুবলৈ আহিছোঁ। এজনী আমাৰ ভণ্টি আহিছে, বা আহিছে আৰু ঘৰৰ ওচৰৰ মানে বাহঁতৰ ঘৰৰ ওচৰৰ ভণ্টি এজনী আহিছে। এতিয়া আমি মূৰ ধুবলৈ যাওঁ। এইবিলাক বাতি হেৰি লৈ আনিছোঁ, মানে ফিচাৰীৰ পৰা পানী হেৰিকৈ গ'লে বাল্টিঙে নানিলেও হয়। এতিয়া আমি মূৰ ধুম ফিচাৰীত। এইপিনে বহুত ডাঙৰ ফিচাৰী আছে, এইপিনে আছে সেই কেইজোপা চাচি গছ দেখা নাপাব। এতিয়া আমি মূৰটো ধুই লওঁ ব'লক। এয়া চাওক, দুজনীয়ে মূৰ ধুবলৈ ষ্টাৰ্ট কৰিলেই। এয়া ডাবৰ চাবৰ লৈ মূৰ চুৰ ধুই বান্ধিলে। এগৰাকীয়ে নুধুলে, আমাক ভিডিঅ' কৰিলে। তোৰ মাতটো চব শুনিয়ে গৈছে। এগৰাকীয়ে ধুলে, ময়ো ধুলোঁ। মোৰ গোটেই গা চাত তিতি গ'ল। এইকেইজনীয়ে মানে মোক গোটেই পানী পেলাই দিলে। সিহঁতৰ সিডোখৰত আৰ্মি কেম্পটো আছে। ফ্ৰণ্টটোহে মানে পিছফালটোহে দেখা পাব, ফ্ৰণ্টটোত দেখা নাপাব। গোটেই গছেই গছে সিহঁতৰ মালামাল। সঁচাকৈ সিহঁতৰ এইটো ঘৰটো সৰু পজাটো। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকক ৰাতিপুৱাৰ পৰিৱেশটো দেখালোঁ আৰু আমিনো কি কৰিলোঁ সকলো দেখালোঁ। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।